আজিৰ ভিডিঅ'টো এনেকুৱা হ'ব মানে গিলাচ কেনেকৈ ক্লিন কৰে এইটো দেখুৱাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব কেনেকৈ ক্লিন কৰে। গিলাচ ক্লিন কৰোঁতে কি মেটেৰিয়েল দিয়ে, কি কৰে এইবিলাক চব দেখুৱাম আপোনালোকক। ফাৰ্ষ্টত বাকেটত পানী আনি এনেকৈ কেমিকেল ঢালিব লাগে। ঢালি গ্ৰীণ চাফাই বুলি কয় এইটো। তাৰপিছত এনেকৈ কাৰ্পেটটো জুবুৰাই অকণমান মিক্স কৰি দিব লাগে। মিক্সটো এনেকৈ কৰিব লাগে। এনেকৈ মিক্স কৰি তাৰপিছত গিলাচত কাৰ্পেটটো জুবুৰাই এনেকৈ মোহাৰিব লাগে। মোহাৰি যদি গিলাচত কিবা লাগি থাকে ব্লেড লৈ এইটো যদি এনেকুৱা হৈ থাকে টিনালৈ চাফা কৰিব লাগে। এইটো টিনাৰ বুলি কয়। এয়া টিনাৰ। তাৰপিছত এইটো স্কুজাৰ বুলি কয়, গিলাচ স্কুজাৰ। গিলাচ স্কুজাৰটি মাৰি তাৰপিছত ইয়াত মানে বাকেটত কাৰ্পেট জুবুৰাই তাৰপিছত এনেকৈ মোহাৰি অকণমান পিছত গোটেই মোহাৰি হ'লে মোহাৰি আছে চাই থাক। মোহাৰি এইটো গিলাচ স্কুজাৰ এই গিলাচত মাৰিব। এতিয়া কেনেকৈ মাৰি চাবি। গিলাচটো স্কুজাৰ মাৰি এনেকুৱা হৈ যায়গৈ, চফা হৈ যায়। ব্লেড মাৰি আছে মানে এতিয়া সেনেকুৱা চফা হৈ যায় কেমিকেল দি মাৰিলে। যদি গিলাচত কিবা এটা লাগি থাকে ব্লেড দি এনেকুৱা গুচাব লাগে। গুচাই ইয়াত আপোনালোকে চাই থাকিব কেনেকৈ কৰি আছে, কি কৰি আছে চাই থাকিব। চাই থাকক তাই কি কৰিব। ভালকৈ চফা নহ'ল, সেইটো কাৰণে আৰু একবাৰ মাৰি দিছে। মাৰি আছে আপোনালোকে ভিডিঅ'টো চাই থাকিব। শেষলৈ নাচালে আপোনালোকে একো বুজি নাপাব। স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে। এতিয়া স্কুজাৰ মাৰিছে, স্কুজাৰ এনেকৈ মাৰিছে, চাই থাক। মাৰি হ'ল। এতিয়া এনেকৈ